কবিতাৰ শিৰোনাম ভগ্ন সপোন। কবি জ্ঞানজ্যোতি গগৈ। কবিতাৰ আবৃত্তি বৰ্ণালী তালুকদাৰ। তুমি আঁতৰি গলা, এবাৰলৈও ঘূৰি নাচালা। মাথো তুমি আগুৱাই গৈ থাকিলা। মই সেই ঠাইতেই ৰৈ গলো, য'ত তুমি এৰি গৈছিলা। আজিও ৰৈ আছো সেই একে ঠাইতেই। এদিন দুদিন কৰি বহু বছৰেই পাৰ হ'ল, মই ৰৈয়েই থাকিলো। বহুতেই কয় আঁতৰি আহিবলৈ, মই নোৱাৰিলো উভতি আহিব। কিয় জানা, তুমি মই আমি হোৱা সপোনবোৰ তাতেই তুমি ভাগি থৈ গৈছিলা, আৰু মই সেই ভগ্ন সপোনবোৰ জোৰাবলৈ আজিও চেষ্টা কৰি আছো।